Hello everyone, welcome back to my YouTube channel and the another vlog. পুনৰবাৰ সকলোকে আন এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে বাবুৱে কক চাইছে কক এইয়া বজাৰ বাৰু কৰিকে হ'ল এসব ঘৰত গৈ দেখাইছোঁ কি লৈছোঁ কি হ'ল এক্সিডেণ্ট হোৱা ৰাস্তা এয়া এতিয়া বনালে এয়া কৰি দিছে এইখিনি ঘৰ আহিলে ঘৰ আহি পালে এইটো কেনেকৈ নিব দুজনে ধৰি লৈ যাওঁতে ইয়াতে থৈ দিছোঁ তো আহি পানী খাই লৈ কি আনিলোঁ চব দেখাওঁ আজি এমাহৰ বজাৰ নে এসপ্তাহ নে কিমান হ'ব জানি কি আনিলোঁ এয়া শাক মৰিচা আৰু এইফালে আছে ঔটেঙা এইটো কুন্দুৰি এইফালে এক পাল্লা আলু পিঁয়াজ দিলে নাই পিঁয়াজ নহৰু আৰু এটা পলিথিন আছে সেইটো এইটো পিঁয়াজ এয়া নহৰু বিলাহী লোকেল বিলাহী এইফালে স্কচ বন্ধাকবি আৰু এয়া জহা ফুল এইফালে বনিতা এটা এটাকৈ ওলাই দেই মানুহ পাৰে এয়া তিতা কেৰেলা এয়া পাহাৰীয়া গাজ এয়া পাহাৰীয়া কাচকল অলপ ৰঙা টাইপৰ আছে আৰু আহিলোঁ মছলা হালধি পাপৰ চয়াবিন এয়া হ'ল মছলা গৰম মছলা জিৰা ধনিয়া যে ইমান দাম হৈছে হয় ইমান দাম 700 টকা কেজি আৰু চানা এয়া দালি এইটো বলা দালি বুটৰ দালি ইয়াত আছে মগু আৰু এয়া মিৰ্চ পাউডাৰ এয়া চাৰ্ফ বিস্কিট আৰু শেষ নেকি এইটো পলিথিন আছে এয়া লোকেল বস্তু আনিছোঁ এইটো দুধ কচু বুলি কয় গাখীৰ কচু কলাটো বগাটো পাইছিলোঁ কলা খোৱা নাছিলোঁ সেইটো কাৰণে এইবাৰ কলাটো লৈ আহিলোঁ 10 টকাত চাওক ইমান সোপা দিছে আৰু এয়া কি কয় চিচিঙা এয়া লোকেল হয় দেই লোকেল আৰু ছাতিটো কিনিছে নেকি আৰু পলিথিনকেইটা এতিয়া কি কৰিলোঁ এইটো বিলটো চাব নালাগে যাবই আৰু তো আজি ঢেৰ বজাৰ মোৰ দৰে মহিলাসকলে বজাৰ কৰি পাইছেনে জনাবচোন অবভিয়াছলি পাইছে ময়ো বিয়া হোৱাৰ পিছতে আৰম্ভ কৰিছোঁ বজাৰ চজাৰ কৰা আগতে এতিয়াও যোৱা নাই আৰু যিমান বজাৰ কৰিছোঁ চবেই সুধিছে মিষ্টাৰৰ কথা সুধিছে অহা নাই নেকি বজাৰ কৰিবলৈ তাৰপিছত আৰু মিষ্টাৰৰ চকুৰ অসুখ যিহেতু হৈয়ে আছে চবৰে ভাইৰে আৰু মিষ্টাৰৰ চকুৰ অসুখ হৈছে আমাৰ চবৰে আছে মই অকল বাকী আছোঁ হ'বলৈ হোৱা নাই ভগৱানে কৰিলোঁ তো সেইটো কাৰণে মিষ্টাৰ নগ'ল মই আৰু বনিতাই গ'লোঁ গৈ এয়া বজাৰ কৰি আহিলোঁ সেয়া বনিতা উঠাইছে সেয়া আৰু চবতে কি ভাল লাগিলে বনিতা বজাৰ কৰি কচোন কি ভাল লাগিলে মছলাবিলাক মজা লাগিছে অথনি কি কৈ আছিলে আজি বজাৰ কৰি মজা লাগিলে বুলি অথনি বজাৰ কৰি মজা লাগিলে আজি কৈছিল যে বোকাটোৰ কাৰণে টমটমৰ কথা ভাবি দেখিছে সেইটো আৰু বোকাটো এনেকুৱা জাৰ্কিং হৈছে ইমান ৰাস্তা বেয়া একদম উপায় নাই আজি ইমান পেট বিষাইছে চিলনিটো বিষাইছে যোৱাকালি সন্ধিয়াৰ পৰা আজিও বিষ বজাৰটো কৰিব লাগিব এটা চব্জি নাই সেইদিনাখন বজাৰ কৰা গোটেই শেষ মিষ্টাৰ চকু কৈছিলোঁ তেওঁ যাব নোৱাৰোঁ বুলি ক'লে চকু মানে ভালকৈ মিলিব পৰা নাই সেইটো কাৰণে গ'লোঁ আৰু উপায় নাই বজাৰটো কৰিবই লাগিব পেট বিষালেও হ'লেও আৰু যিহেতু জাৰ্কিং একদম গোটেই ৰাস্তা কঠীয়াতলিটো বনাই আছে যিহেতু গোটেই খলা বেমাৰ হৈ আছে এনেকুৱা জাৰ্কিং হৈছে নে গোটেই মানে পেটটো এনেকুৱা জাৰ্কিং হৈছে যে খিচিৰি হৈ যোৱা নিচিনা লাগিছে বিষাইছে বেছিকৈ বিষাইছে এতিয়া তো চাই গৈ থাকক ভাল লাগিলে আজি বজাৰ কৰি আপোনালোকে এনেদৰে কৰেনে মই সদায় বজাৰ কৰোঁতে শাক পাচলি এনেকৈ ধুই লওঁ কাৰণ কিমান ক'ৰ পৰা আহে বস্তুবিলাক ইমান ধূলি মাকতি তো আগতে ধুই লোৱা ভাল লেতেৰাখিনি গুচি যায় এনেকৈ বজাৰ কৰা পাচলিখিনি এনেকৈ ধুই আছোঁ আপোনালোকেও বজাৰ কৰিলে সদায় পাচলিখিনি ধুই ল'ব কাৰণ ইয়াত বহুত ধূলি লেতেৰা লাগি আহে পাচলিখিনি ক'ৰ পৰা আহে আৰু কেনেকৈ আহে হয় নাই সেইটো আমি গম নাপাওঁ সেইটো কাৰণে ধুই কৰি থৈ দিয়া ভাল কাৰণ এই লেতেৰা বস্তুটো আমি চুম আকৌ ফ্ৰিজত থ'ম এই হাতেদি আকৌ বেলেগ বস্তু চুম পাচলিখিনি খাওঁতেতো কাটোতে ধুই তথাপিও আগতে ধুই লোৱা ভাল মই এইটো প্ৰিফাৰ কৰোঁ আৰু মই হেল্ল' এভৰিৱান গুড মৰ্ণিং নেক্সট ডে আৰু ৰাতিপুৱা আজি একদম গা পা ধুই ৰেডি হৈ গৈছোঁ আৰু কি কৰি আছোঁ মই কৈ আছোঁ দেই আৰু ইফালে দালি হৈ গ'ল
আৰু এতিয়া মই কিটচেনৰ কামখিনি যিখিনি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মিষ্টাৰৰ টিফিন এইবিলাক চব এতিয়া ৰেডি কৰিম চাই গৈ থাকক আৰু ফাৰ্ষ্ট অফ অল এতিয়া মই দালিখিনি হৈ গ'ল ৰাতিপুৱা চাহ তাহ বনাই হৈ গ'ল দিলোঁ আৰু এয়া আমি আমাৰ বেবী খানা বনাম এতিয়া খানা আজি মই বাৰু ক'ৰবালৈ যাম নেকি নে ঘৰতে থাকিম আৰু এনেকৈ ইমান ধুনীয়াকৈ ওলাই লৈছোঁ আজি ৰাতিপুৱা চাই গৈ থাকিব চাই গ'লেহে গম পাব তো আজি মানে ঢেৰ আইটেম হ'বলৈ গৈছোঁ সেইটো কাৰণে পটাপট ৰাতিপুৱা খোৱাখিনি আৰম্ভ কৰি দিছোঁ এতিয়া 7টা বাজিছে আৰু দালি হৈ গৈ আছে ভাতো বহাই দিম আৰু এতিয়া হৈ গ'ল চাই গৈ থাকক এয়া পাহাৰীয়া গাছ এয়া এতিয়া ভাজিম এয়া বিলাহী দি ভাজিম যেনেকৈ ফ্ৰাই কৰে তেনেকৈ ফ্ৰাই কৰিম তো তেনেকৈ খাব পাৰি মাছ মাংসত দিওঁ আৰু এনেকৈ চিম্পলকৈও খাব পাৰি লগতে এয়া চিচিংগা লোকেল তো এইখিনিও ফ্ৰাই কৰিম মাৰ যিহেতু এই গাছ খাবলৈ অকণমান চুবাবলৈ অসুবিধা হয় তো সেইকাৰণে এইখিনি মাৰ কাৰণে লগতে বনাইছোঁ লোকেল চিকেন হৈ গ'ল তাৰপিছত আছে খাহী মাংস সেইখিনিও বনাম অলপ পিছত আৰু ভাত হৈ গ'ল দালি হৈ গ'ল এতিয়া এইখিনি বনাই আছোঁ আৰু কেৰাহী ফাইনেলি খানা বনাই হৈ গ'ল সকলোখিনি আৰু এতিয়া কাৰ্যসূচীখিনি আপোনালোকক দেখুৱাওঁ চাওক দিয়কচোন lo baila cả nó đến nó baila ngay là মিষ্টাৰ আৰু ভাইটিয়ে খাইছে এয়া লোকেল চিকেন এইফালে পিঁয়াজ নেমু দালি আৰু এয়া গাজ টেঙা আৰু এইফালে চিচিংগা কওকচোন কেনেকুৱা হৈছে আজি খানা তোমাৰ ভিনিয়াৰ এক্সপ্ৰেশ্যন দিছে তুমি দিয়াচোন তাৰমানে বহুত সুখী হৈছা ন আজি ৰক্ষা বন্ধন বুলি মোৰ মানুহজনে লোকেল মুৰ্গী মাংস বনাইছে এয়া হ'ল তাই দিছে আলু মাংস ঝোল আৰু এইবিলাক হ'ল বাঁহ টেঙা ভাল লাগিছে খাই বহুত টেষ্টি হৈছে কিন্তু বাঁহ টেঙাটো অকণমান তিতা হৈছে থেংক ইউ ধন্যবাদ বাঁহ গাজটো এনেকৈ খালি খালি বনালে অকণমান তিতিকি হয় তাৰে কথা কৈছে আৰু এইফালে নেক্সট এতিয়া তুমি কোৱা কেনেকুৱা লাগে কি এই তুমি যি খাই আছা ভাতটো ঠিকে আছে মাংসত মানে এইটো কিবা পাত নিচিনা এটা নিচিনা পাত অঁ ধনিয়া পাত ধুনীয়া নিচিনা মানে চেণ্টে নাই চিটি মাৰিছে যে অঁ সেইকাৰণে মানে এইবিলাক ব্ৰইলাৰ হৈ গৈছে মানে লোকেল মুৰ্গীটো ঠিকে লাগিছে বেয়া বনোৱা নাই খোৱা বোৱা হৈ গ'ল আৰু এইফালে বেবীও শুলে ৰাতিপুৱাৰ পৰা ফিড কৰোৱা নাছিলোঁ যিহেতুকে কিটচেনত বিজি হৈছিলোঁ কাম কৰি আছিলোঁ আৰু এতিয়া ফিড কৰালোঁ আৰু টোপনি গ'ল আৰু আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিব লৈছোঁ যদি আপোনালোকে ব্লগটো ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু যদি আপুনি মোৰ চেনেলে নতুন আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আশা কৰিলোঁ গোটেই ব্লগটো আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তো আজিৰ ব্লগটো ইমানতে সামৰণি পাৰিছোঁ আকৌ লগ পাইছোঁ আন এটি নতুন ব্লগৰ সৈতে